হাই বন্ধুসকল, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি আমাৰ টপিকটো হৈছে 2016 চনৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়া প্ৰশ্নকাকতখন আলোচনা কৰিম। 2019 চনৰ মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুবিধাৰ্থে এই প্ৰশ্নখন আলোচনা কৰা হৈছে। টপিকটো আৰম্ভ কৰিব ওলাইছোঁ 2016 চনৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়া প্ৰশ্নকাকতখন। ইয়াত ফুল মাৰ্কছ অৰ্থাৎ মুঠ নম্বৰ থাকিব 100 আৰু 5 মাৰ্ক 30। প্ৰশ্নখন আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্ন 1 নম্বৰ থাকিব অতি চমুকৈ উত্তৰ লিখা। ইয়াত কৈছে যে যিকোনো দুটা। ক মুনিকন্যা শকুন্তলাৰ লগৰী দুগৰাকীৰ নাম কি কি? প্ৰথম প্ৰশ্ন। খটো হৈছে মানুহৰ বিয়াৰ দিনটোক কি বুলি ভবা হয়? এক ৰোমান্টিক আৰু স্মৰণীয় দিন, কিতাপত আছে। গ গ্ৰোথ অফ দ্য অসমীয়া লেংগুৱেজ গ্ৰন্থৰ ৰচক কোন? এই তিনিটা কুৱেশ্যনৰ ভিতৰত আমি দুটা লিখিলেই হ'ব, আৰু এইকেইটা 1 নম্বৰৰ কুৱেশ্যন। তাৰপিছত 2 নম্বৰটো কৈছে ক ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? সংস্কৃতায়নৰ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ। আৰু তাৰ প্ৰকৃত নাম পণ্ডিত ৰাহুল সংস্কৃতায়নৰ প্ৰকৃত নামটো চাব কেদাৰনাথ পাণ্ডে আছিলে কিতাপত। 2 নম্বৰটো ভূকেন্দ্ৰিক বিশ্ব ধাৰণাৰ প্ৰধান প্ৰবক্তা কোন? টলেমি। নাইবা এই দুটা কৰিব লাগিব। নাইবা খ বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি? 2 নম্বৰ ইৰাণৰ ৰাজধানীৰ নাম কি? 2 নম্বৰৰ তোমাৰ 1 নম্বৰকৈ আছে, দুটা কৰিব লাগে। তাই কৰ 1 2 নাইবা খৰ 1 2 নাইবা আছে। 3 নম্বৰটো হৈছে চমু উত্তৰ লিখা যিকোনো দুটা। আশ্ৰমত ক নম্বৰটো হৈছে আশ্ৰমত শকুন্তলাই কি কি দেখিছিল? 2 নম্বৰকৈ আছে এটাত। খ নম্বৰ ছাৰক খুৱাবলৈ প্ৰবীণৰ দেউতাকে মনে মনে কি ব্যৱস্থা কৰিছিল? গ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? ইয়াত দুটা, যিকোনো দুটা কৰিলে হ'ব। বহুত সুবিধা কৰি দিছে, যিকোনো দুটা কৰিলে হ'ব। ইফালে 4 নম্বৰ হৈছে চমু উত্তৰ লিখা। ক লিখকে ভাৰত বুৰঞ্জী কিয় ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ বুৰঞ্জী বুলি কৈছে? 2 নম্বৰ। নাইবা এইটো কৰিব লাগিব। নাইবা খ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? এই দুটাৰ ভিতৰত যিকোনো এটা কৰিলে হ'ব। 4 নম্বৰ। 2 নম্বৰ আহিছে, 2 মাৰ্কছ আহিছে। এতিয়া 5 নম্বৰৰ চমু উত্তৰ লিখা যিকোনো তিনিটা। ক নিউটনীয় বিজ্ঞান চৰ্চাৰ প্ৰভাৱ দৰ্শন সাহিত্য ৰাষ্ট্ৰনীতি অৰ্থনীতি আৰু বিজ্ঞানৰ অন্যান্য শাখাত কেনেদৰে পৰিছে লিখা? কিদৰে পৰিছে মানে তাৰ ডেছক্ৰাইব কৰি দিব লাগিব। 2 নম্বৰকৈ আহিছে ইয়াত। খ নিউটনৰ প্ৰিন্সপিয়া গ্ৰন্থৰ বিষয়ে চমুকৈ লিখা। মানে প্ৰিন্সপিয়া গ্ৰন্থখনৰ বিষয়ে অলপ বহলাই লিখিব কৈছে। গ নম্বৰৰ ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ চমু বিৱৰণ দিয়া আছে কিতাপত, বহুত সুন্দৰকৈ আছে। ঘ চিৰিন ইবাতিৰ এটি চমু পৰিচয় দিয়া। যিকোনো তিনিটা কৰিলে হ'ব। 4টা দিছে প্ৰশ্ন, 3টা কৰিলে হ'ব। তাৰপিছত 7 নম্বৰৰ তলৰ যিকোনো এটি প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু কথাষাৰ তাৎপৰ্য বুজাই লিখা। 5 নম্বৰ আছে। খ নম্বৰ ব্ৰিটিছ আহিল চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল। লিখকে চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিৱৰ্তন লক্ষ্য কৰিছে বুজাই লিখা। এই দুটা কুৱেশ্যন most ইম্পৰ্টেণ্ট, আহিব পাৰে এইবাৰ। 5 নম্বৰ যিকোনো এটি লিখিলেই হ'ল ইয়াৰ পৰা। তাৰপিছত 8 নম্বৰ ক অতি চমুকৈ উত্তৰ যিকোনো এটা। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কবিয়ে বান্ধৱ বুলি কাক সম্বোধ কৰিছে? এতিয়া এইটো প্ৰশ্ন আহিব পাৰে, এইটো এবাৰ নাহিলেও এইটো
কিন্তু বৰগীতটোৰ পাঠত উল্লেখিত থকা বৰগীতটোৰ কোনটো ৰাগত বন্ধা হৈছিল সেইটো ইম্পৰ্টেণ্ট। খ মুমিনৰ অৰ্থ কি? বিশ্বাসী মুছলমান। এই মুমিন শব্দটোৰ অৰ্থ সেইখিনিত গোটেইখিনি চালেই হ'ব, গোটেইখিনি চাব লাগিব মানে বিশেষকৈ ইম্পৰ্টেণ্ট আছে সেইখিনি। তাৰপাছত আমি আলোচনা কৰিছোঁ 10 নম্বৰটো। তাৰপিছত চাওঁ 10 নম্বৰটো যিকোনো এটা বিষয়ত চমু টোকা লিখা আহে 2 নম্বৰকৈ থাকে। ইয়াত দিছে ক আজান ফকীৰ, খ ব্ৰজাৱলী ভাষা, আৰু এটা চাবা আপোনালোকক কৈছোঁ বৰগীত, সেইটো চাবা। তাৰপিছত আলোচনা কৰিছে 11 নম্বৰ প্ৰশ্নটো চমুকৈ উত্তৰ লিখা। এইখিনিতে আপোনালোকক কৈছোঁ যে অসমীয়া প্ৰশ্নখনত বহুতো থাকে বা নাইবা মানে তিনিটা যদি থাকে, তিনিটা যদি প্ৰশ্ন দিয়া থাকে তাৰে দুটা কৰিব দিয়ে, সেইকাৰণে বহুত সহজ হৈ পৰে। এতিয়া চাওক, এতিয়া আলোচনা কৰিছোঁ ক বৰগীতৰ 3টা লক্ষণ উল্লেখ কৰা। ইম্পৰ্টেণ্ট, আহি থাকে বাৰে বাৰে এইটো। নাইবা বহাগীৰ বিয়া উপলক্ষে প্ৰকৃতিৰ কি কি পৰিৱৰ্তন হৈছে লিখা। ইম্পৰ্টেণ্ট হয় এইকেইটা। তাৰপাছত যিকোনো এটা লিখিলেই হৈ গ'ল। তাৰপিছত 6 নম্বৰ দিছে বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ। কবিতাংশৰ জৰিয়তে কবিয়ে বিশ্ব সভ্যতাৰ কাৰেং সজা বুলি কিহক বুজাইছে লিখা। সেই প্ৰশ্নটো ইম্পৰ্টেণ্টে হয় মই ভাবোঁ। নাইবা 2 নম্বৰ দিছে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। ইয়াৰ পিছত প্ৰসংগ সংগতি দৰ্শাই তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা। 12 নম্বৰটো ক পানী মৰে পিয়াহত অগ্নি মৰে জাৰত সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এইটো মষ্ট ইম্পৰ্টেণ্ট, আহি থাকে। খ চৰক মৰত সকলো ঠাইতে উঠিছে আনন্দৰ ৰোল সাজোন কাচোন ৰং ৰূপহত গোটেই জগত ভুল। এই যিকোনো দুটা দিছে, ইয়াৰ পৰা এটা লিখিব লাগে, এছোৱা লিখিব লাগে মানে বিশেষ। ইয়াৰ পিছত এটা মষ্ট ইম্পৰ্টেণ্ট আৰু এটা প্ৰশ্ন আছে আপোনালোকৰ বাবে। 13 নম্বৰ তলৰ যিকোনো এটা কবিতাৰ সাৰাংশ লিখা। 2016 চনৰ আহিছিলে অসমীয়া প্ৰশ্নকাকতত যে মোৰ দেশ মানুহৰ দেশ। খ আহিছিলে দৃষ্টান্তৰ। এবাৰ আপোনালোকে চাব বহাগীৰ বিয়া আহিব পাৰে। এতিয়া আমি ব্যাকৰণৰ মাজলৈ আহিছোঁ। 14 নম্বৰ তলৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ কৰা। ইয়াত আছে একেবাৰে 1 2 3 4 5 6 7 8 9টা আছে। তাৰে 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছে আমাক। প্ৰত্যেকটো কুৱেশ্যনৰে 2 মাৰ্কছকৈ আছে, 2 নম্বৰকৈ আছে মানে। ক তলত দিয়া যিকোনো দুটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। ব্যাস বাক্য লিখি ভাগি মানে তুমি সমাসটো লিখি দিব লাগিব, তেতিয়াহে 1 নম্বৰ পাব, মানে 2 নম্বৰ আহিছে মানে এইটো প্ৰশ্নত। ত্ৰিফলা, খোলপানী, মহাপুৰুষ, সত্যাগ্ৰহ। ইয়াৰ পৰা আকৌ দুটাহে লিখিব লাগে, কিমান সহজ কৰি দিছে। তাৰপিছত খ তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙিব দিছে। বিদ্যালয়, বিদ্যাযোগ আলয়, চন্দ্ৰোদয়, যদ্যপি, নমস্কাৰটো নমঃ যোগ কাৰ হ'ব। গ নম্বৰ তলৰ মিশ্ৰ বাক্যটোত সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যিসকলে ব্যাকৰণ মন পুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে। এইটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে। ঘ তলৰ যিকোনো দুটা শব্দৰ এটাকৈ সমাৰ্থক শব্দ লিখা। আসমান, বিতপি, হাত, বতাহ। কিতাপৰ পৰাই দিয়ে এইখিনি বিশেষ সমাৰ্থক শব্দ লিখাকেইটা। 19 নম্বৰ তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা। ৰমক জমক, উলহ মালহ, ডলাৰ বগৰী, তলা নলা। প্ৰথম তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা। কি প্ৰত্যয় লাগিলে আপোনালোকক কৈছোঁ যে প্ৰশ্নটো ভালকৈ শুনি ল'ব বিশেষকৈ। তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা। শয়ন, শিৰতি, বাপতীয়া, দয়ালু। ইয়াৰ পিছত আমি দ্বিতীয় যথাস্থানত যতি চিন বহুৱা। দেউতাই বজাৰৰ পৰা প্ৰায় আম, আপেল,
আনাৰস তিয়হ কিনি আনে ইয়াত কমা হ'ব জ বগীয়া জ এটা শব্দত প্ৰকাশ কৰা আহে প্ৰতি বছৰে আহে যিকোনো দুটা ইয়াৰ পৰা আকৌ ক যি কণীৰ পৰা জন্মে 2 নম্বৰ যি আগেই হোৱা নাই 3 নম্বৰ একে গুৰুৰ শিষ্য হৰিভকত এইটো 4 নম্বৰ যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে তাৰপিছত জ নম্বৰ হৈছে তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ কিয় হৈছে তাৰ কাৰণ লিখিব দিছে দুটা লিখিব দিছে 1 নম্বৰকে আছে 2 নম্বৰ প্ৰতিষ্ঠা বৰুণ বৰ্ষ চিহ্ন তাৰপিছত আমি যে 15 নম্বৰলৈ ভাৱ সম্ভাষণ কৰা ক আহি থাকে এইটো পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন সেইটো কৰিব লাগিব নতুবা বেলেগ এটা দিছে আমাক 4 নম্বৰ আছে এইটো মাৰ্কছ খ তুমি পঢ়ি অহা প্ৰাথমিক বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা এই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা এইখিনি এটা কথা কওঁ যে কি এইখন লিখোঁতে ইয়াত কোনো এড্ৰেছ তোমাৰ নাম ঠিকনা এইবোৰ যে লিপিবদ্ধ নকৰা মানে নিলিখা এইটো কৰিব লাগিব নাইবা আৰু এটা আছে গ তোমাৰ অঞ্চলৰ খোৱা পানীৰ অভাৱৰ কথা জনাই এখন স্থানীয় বাতৰি কাকতৰ বাবে এখন প্ৰতিবেদন প্ৰস্তুত কৰা ইয়াতকৈ এটা মষ্ট ইম্পৰ্টেণ্ট আমি এতিয়া ৰচনা মাজলৈ আহোঁ 2016 চনৰ যি মেট্ৰিক পৰীক্ষাৰ অসমীয়া প্ৰশ্নখনত ৰচনা আহিছিলে ৰচনা বিষয়কেইটা হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ ইয়াৰ আৰম্ভণি লিখিব লাগিব 8 নম্বৰ আহিছে আৰম্ভণি লিখিব লাগিব গ্ৰন্থখনৰ পৰিচয় লিখিব লাগিব প্ৰিয় হোৱাৰ কাৰণ সামৰণি 4টা পইণ্ট দিছে ইয়াৰ গ্ৰন্থখনৰ 2 নম্বৰকৈ আছে এটা পইণ্টত গ্ৰন্থ এইবাৰ আহিব পাৰে গ্ৰন্থখন মুখস্থ কৰি থৈ দিব লাগে মেট্ৰিক কেণ্ডিডেটৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰিয় গ্ৰন্থ প্ৰিয় সাহিত্যিক আৰু মানৱ জীৱনত বিজ্ঞানৰ অৱদান আৰু কুটিৰ শিল্প মষ্ট ইম্পৰ্টেণ্ট কুটিৰ শিল্প মানে প্ৰতি বছৰে মই ভাবোঁ প্ৰতি বছৰে প্ৰিয় গ্ৰন্থ প্ৰিয় সাহিত্যিক মষ্ট ইম্পৰ্টেণ্ট আহি থাকে বাৰে তো 16 চনৰ প্ৰশ্ন আহিছিল যে কি তোমাৰ প্ৰিয় গ্ৰন্থ তাৰপিছত খ আহিছিলে যে অসমৰ প্ৰাকৃতিক সম্পদটো মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ টপিক দিছিলে কি আৰম্ভণি প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰ সম্পদবোৰৰ ব্যৱহাৰ সামৰণি 4টা ভাগ ইয়াৰ দিছে 4টা পইণ্ট দিছে এইটো গ এটা আহিছে শিক্ষা আৰু মূল্যবোধ এইটো আহিছিলে যে আৰম্ভণি প্ৰাচীন শিক্ষা আৰু মূল্যবোধ বৰ্তমান শিক্ষা আৰু মূল্যবোধ সামৰণি প্ৰত্যেকটা সামৰণি দিব লাগিব নিজৰ ভাষাৰে দিব লাগিব তাৰপিছত বৃন্দাবন পাঠটোৰ পৰা চমুটোকা আহে প্ৰতি বছৰে 18 চনত 18 মানে কি 18 নম্বৰত চমুটোকা লিখা যিকোনো দুটা আহে জিনা বৰুৱা সৌৰভ জিলমিল আহিছিলে জিনা বৰুৱা সৌৰভ জিলমিল প্ৰেৰণা আছিলে মোৰ ভুল হৈছে সৰি প্ৰেৰণা পাঠটো আছিলে প্ৰেৰণা বিষয়েও আহিব পাৰে প্ৰেৰণাৰ শাৰীৰিক মানে বৰ্ণনা কৰা শাৰীৰিক চৰিত্ৰটো বৰ্ণনা কৰা সেইটো আহিব পাৰে টপিকটো ইতিমধ্যে শেষ হৈছে আৰু মই আশা কৰোঁ যে 2019 বৰ্ষৰ মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিব পাৰে তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব